हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। पुनः नतुन एटा भिडिओ सकलोके स्वागतम जानाइछु। आरो আজি আহিলো আমি सीमे नदीत माने दुजन लगৰ মই বহুত দিনৰ পিছত লগ পাইছো, যেহেতु মই বাহিৰত আছিলো। सो আজি এটা সৰু সুৰাকৈ পাৰ্টি কৰিম বুলি ভাবিছো। আৰু পাৰ্টি কৰিবৰ কাৰণে আমাৰ सीमे নদীখনত আহিলো। মানে আমাৰ ঘৰৰ প্ৰায় 15 কিলোমিটাৰ মান হ'ব। সো নদীখন মই দেখুৱাই লৈছো। চাওক, মানে এইফালে এখন পাহাৰ আছে আৰু এইফালে এখন পাহাৰ আছে। দুখন পাহাৰৰ মাজত আমি, আৰু এইফালে লগৰকেইটা মানে ধুনীয়াকৈ বনাই আছে। এই নদীখনত মানে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহলৈকে বহুত মানুহে বহুত এতিয়া পিকনিক খাবলৈ আহে, বহুত দূৰৰ পৰা আহে। মানে নদীখন ইমানেই ধুনীয়া। চাওক, আমি পানীখিনি আপোনালোকে চাওক, কি ধুনীয়া চাফা পানী। আৰু এইফালে পাহাৰ। চ' আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আৰু এইফালে মোৰ লগৰ দুজনে ধুনীয়াকৈ কাম কৰিছে। এইফালে চাওক, এইটো মানে পূৰা গা ধুব মানে পূৰা ৰেডি। আৰু এইফালে জয়কান্ত ভাই পূৰা মাংস, ব্ৰইলাৰ ঠেং। আৰু এইফালে গাহৰি টোপোলা ক'ত আছে? গাহৰি টোপোলা বেগত আছে। আমাৰ কাৰিকৰ হিচাপে আজি অনা হৈছে। এইটো মানে পূৰা গা ধুব ৰেডি মানে এইফালে। আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। এইটো যে সকলোবোৰ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। গোটেই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। এইফালে মই অকলে মানে এইবিলাক দেখিছোঁ নহয়, কেৰাহী চেৰাহী বনাইছোঁ। মানে মাংস চাংস বনাব দি থৈ গৈছে। সেইকেইটা ইয়াত গা ধুব গৈছে। ইয়া তাত গা ধুব গৈছে। আৰু এইফালে মই মাংস চাংস এইখিনি দেখিছে, মাংস মানে মাংস পলিথিনত ধুব লগা হৈ গৈছে মানে। আৰু এইফালে মানে মাংস দেখিছে নহয়, ইয়াত মাংস বনাই থৈছে। আকৌ এইফালে ভাত আছে। চ' এতিয়া ধুনীয়াকৈ মই মাংসখিনি বনাই লওঁ। চ' পিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ধুনীয়াকৈ মাংস চাংস কি যে বনাই আছোঁ। লগৰ এতিয়া গা ধুই আহিছে। এইখিনি মাংস কালাৰ, গাহৰি মাংস। চাওক কালাৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ এইটো পাৰ্টনাৰটো গা ধুই এইটো আহিছে, হাই কৰি দে। আৰু সেইটো পানী, বাঁহৰ চুঙত পানী খাব লগা হৈছে। এনেকুৱা অৱস্থা মানে, ইমান দূৰৰ পৰা ইমান বস্তু আনিব নোৱাৰি। আমি অকল এইখিনি বস্তু আনিছোঁ। প্ৰায় দুবছৰৰ পিছত सीमे নদীত এনেকৈ গা ধুইছোঁ। আৰু এনেকৈ सीमे নদীত গা ধোৱাৰ মজাই বহুত বেলেগ। ওপৰৰ পানীখিনি ইমান চাফা, তলত পিছল পিছল শিল। ভৰিখন দিবলৈ ভয় লাগিছে, কি যেনে পৰি যাওঁ বুলি। ইমান ঠাণ্ডা গাইছ। এতিয়া আমি তিনিজন আছোঁ ইয়াত। আমাৰ এজনী বৰ্তমান কেমেৰামেন হ'ব। আৰু আমি এইফালে জয়কান্ত, মই ইপাৰ হৈ যাম মানে। চাওক এইফালে এবাৰ আপোনালোকে চাই লওক কিমান দটো পৰা এইফালে এনেকৈ বাম দেখিছে, কিন্তু আছে। আৰু গোটেই পানী চফা। তাহলে কেমেৰামেন ধৰ। बंधन के मुटियाया पटोला बनके कन्ना दे विच पिपल पतियां पाही चूड़ा खनके। बंधन के मुटियारा पटोला बनके कन्ना दे विच पिपल पतियां पाही चूड़ा खनके। मेरे सोने सोने वे আৰু এনেকৈ এজনক কেমেৰা ধৰিব দিয়ে। আৰু আমি দুইজনে জঁপিয়াই জঁপিয়াই পানীত গা ধুলোঁ। আমি যোনডোখৰ ঠাইত মানে জাপ মাৰিছোঁ, সেইটো ঠাই বহুতখিনি দ। চ' যিসকলে सीमे নদী এবাৰো আহি পোৱা নাই, চ' তেওঁলোকে এবাৰ सीमे নদী আহি চাওক। দুখন পাহাৰৰ মাজেৰে বৈ আহিছে এই নদীখন। আৰু ইয়াত থাকি আপোনালোকে বহুত বেছি ভাল পাব, বহুত ফূৰ্তি কৰিব পাৰিব। চ' আপোনালোকে ইয়াত পিকনিকো খাব পাৰিব। বহুত ধুনীয়া ধুনীয়া প্লেচ। এতিয়া আমাৰ ইপাৰত গা চা ধোৱা কাম হৈ গ'ল। মানে এতিয়া আমি ইমান ৰিক্সতে মোবাইলটো নিম। এইফালে চাওক, একো কোনো হাথিয়াৰ নাই। কিমান দ আপোনালোকে চাই থাকিব। বহুত দ হয় মানে। এতিয়া মই মোবাইলটো হাথিয়াৰ বহুত ৰিক্স লৈ যাম। এতিয়া মোবাইলটো ৱাটাৰপ্ৰুফ নহয়। আৰু এইফালে আমাৰ এজন এইফালে পাৰে হ'ব পৰা নাই। এইফালে সেইজন ইমানটো ন, সেইজনে হাতে হাতে আহি আছে। ইমানটো পালে। চ' আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে অন্য ওচৰত কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো ইমান এটা বনোৱা নহ'ল, কাৰণ ভাড়াক বনোৱা বহুত দেৰি হৈ গ'ল। আৰু ভাড়াক খোৱাটো আপোনালোকে দেখুৱাব নোৱাৰিলোঁ, বিশেষকৈ এইজনৰ কাৰণে। এইজন গা ধুই আছে। আমাৰ এইজন এজন ফটোশ্বুট কৰি আছে। আমি ইপাৰে গৈছিলোঁ ফটোশ্বুট কৰিব, কিন্তু ফটোশ্বুট কৰিব পাহৰি থাকিলোঁ।
এতিয়া আমাৰ গা চা ধুই একেবাৰে হৈ গ'ল, এতিয়া মানে কাপোৰ কানিও সলাই মেলি নতুন কাপোৰ পিন্ধি লৈছোঁ। আৰু এইফালে এইজন চবেই পেণ্ট চোলা পিন্ধিছে। আমাৰ এইখন মোৰ চাইকেলখন, এই চাইকেলখন যোৱাকালি কিনি আনিছোঁ, প্ৰায় 5,000 টকা পৰিলে এইখন চাইকেলখন। আৰু এতিয়া আমি ঘৰলৈ বুলি ৰাওনা। মানে আহোঁতে ভিডিঅ' নবনালোঁ কাৰণ আমাৰ অকণমান লেট হৈছিলে। তাৰপিছত আৰু বিশেষকৈ ভিডিঅ' বনাম বুলি অহা নাছিলোঁ, আমাৰ সৰু সুৰা এটা পাৰ্টি আছিলে। এইফালে চাওক বাচন বৰ্তনখিনি। এতিয়া মানে ঘৰলৈ যাম আৰু যোৱা ভিডিঅ'টোহে অকণমান দেখুৱাম আপোনালোকক, মানে কেনেকুৱা ৰাস্তা দি আহিছিলোঁ। আমি এনেকুৱা জেগাত আছে, এতিয়া ফটো চাই চাই হাঁহি আছে। আমি এনেকুৱা জেগাত আছোঁ, চাওকচোন চবফালে শিল শিল শিল। এইখন হৈছে আমাৰ চিমেণ্ট নদী। যদি আপোনালোকে আহিব বিচাৰিছে চিমেণ্ট চাপৰিৰ পৰা সোমাই আহিব পাৰিব। এইখন চাইকেল চলাই গৈ আছোঁ এনেকুৱা ৰাস্তা দি, চাওক এই ৰাস্তাটো পকা নহয় আৰু মানে এই জেগাডোখৰ অৰুণাচল পৰে। এজনী চাইকেল চলাই আছে কি মস্তিকে, আৰু আমি ডাবুল আহি আছোঁ। ইমান যে বেয়া ৰাস্তাটো, গাড়ী এখন আগফালেদি গ'লে ইমান ধূলি উৰি যায়। আমাৰ ইয়াত বিন্দাছ একদম চিংগুলকৈ আহিছে, চাইকেলখনো পেডেল মাৰিব বেছি নালাগে। আমাৰটোহে ডাবুল পাছলৈ একদম পইচা পাতলা আছে, 40 কেজি আছে। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰথমে আপোনালোকে পাব।